নমস্কাৰ বন্ধু বান্ধৱীসকল চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰিসেন্টলি অইল ইণ্ডিয়া লিমিটেডে এটা নতুন জব নটিফিকেশ্যন মুকলি কৰিছে। এই নটিফিকেশ্যনটো টোটেল 268টা বিভিন্ন পদৰ বাবে মুকলি কৰিছে। এই ভেকেন্সি কেৱল ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলাঙৰ প্ৰাৰ্থীসকলেহে আবেদন কৰিব পাৰিব। এই পদসমূহৰ সম্পূৰ্ণ ডিটেইলছ আৰু ইয়াৰ বাবে দৰকাৰী শিক্ষাগত অৰ্হতা, লগতে বয়সৰ সীমা, আবেদনৰ মাচুল, এপ্লিকেশ্যন প্ৰচেছ আদি তথ্যৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই চাকৰিৰ গ্ৰেড 3 বিভিন্ন পদবিলাক হৈছে ফাৰ্ষ্ট বয়লাৰ এটেণ্ডেণ্ট। ইয়াৰ বাবে 10th পাছৰ লগতে ভেলিড ছেকেণ্ড ক্লাছ বয়লাৰ এটেণ্ডেণ্ট চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ টোটেল 14টা পদ আছে। ছেকেণ্ডটো হ'ল ছিকিউৰিটি গাৰ্ড। ইয়াৰ বাবে 10th পাছৰ লগতে পুলিচ, আৰ্ম ফ'ৰ্চ মানে আৰ্মি, এয়াৰ ফ'ৰ্চ, নেভি আৰু CAPF মানে CISF, CRPF, ITBP আদিত 3 বছৰ অভিজ্ঞতা আৰু ৰেংকটো কনষ্টেবল বা তাৰ ইকুইভেলেণ্ট হ'ব লাগিব। ইয়াৰ টোটেল 44টা পদ আছে। থাৰ্ডটো হ'ল জুনিয়ৰ টেকনিচিয়ান ফায়াৰ এণ্ড ছেফটি। ইয়াৰ বাবে 12 পাছৰ লগতে 1 বছৰ ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি বা NFFC, নাগপুৰত চাব অফিচাৰ কোৰ্চ কৰা হ'ব লাগিব আৰু হেভি মটৰ ভেহিকুলৰ লাইচেন্স লাগিব। ফ'ৰ্থটো হ'ল পাব্লিক হেল্থ ছেনিটেশ্যন ইনস্পেক্টৰ। ইয়াৰ বাবে 12 পাছৰ লগতে ছেনিটেৰী বা হেল্থ ইনস্পেক্টৰৰ এবছৰ ডিপ্ল'মা লাগিব আৰু এবছৰ মিউনিচিপেল গভৰ্ণমেণ্ট PSU প্ৰাইভেট ছেক্টৰত অভিজ্ঞতা লাগিব। ইয়াৰ টোটেল 51টা পদ আছে। গ্ৰেড 3 দৰমহা 26,000ৰ পৰা 90,000লৈকে হ'ব। গ্ৰেড 5ৰ পদবিলাক হৈছে টাৰ্বাইন এটেণ্ডেণ্ট। ইয়াৰ বাবে 10th পাছৰ লগতে ভেলিড ফাৰ্ষ্ট ক্লাছ বয়লাৰ এটেণ্ডেণ্ট চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ টোটেল 14টা পোষ্ট আছে। নেক্সটটো হ'ল নাৰ্ছিং টিউটৰ। ইয়াৰ বাবে BSc নাৰ্ছিং বা পোষ্ট বেচিক BSc নাৰ্ছিং লাগিব আৰু লগতে ষ্টেট নাৰ্ছিং কাউন্সিলত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব আৰু নাৰ্ছিঙত 2 বছৰ অভিজ্ঞতা লাগিব। ইয়াত টোটেল এটা পদ আছে। আৰু এটা পোষ্ট আছে হিন্দী ট্ৰান্সলেটৰ। ইয়াৰ হিন্দীত মেজৰ সহ স্নাতক উত্তীৰ্ণ হ'ব লাগিব আৰু স্নাতকত কম্পালচৰি ইংলিছ ছাবজেক্ট থাকিব লাগিব। লগতে এবছৰ হিন্দী ট্ৰান্সলেটৰ ডিপ্ল'মা প্লাছ 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু এবছৰ কোনো ষ্টেট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, PSU বা প্ৰাইভেট ছেক্টৰ অৰ্গেনাইজেশ্যন বা ৰেজিষ্টাৰ প্ৰাইভেট ফাৰ্মছত ট্ৰেন্সলেটৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ টোটেল এটা পদ আছে। গ্ৰেড 5ৰ পদবিলাকৰ দৰমহা 32,000ৰ পৰা 1,27,000 হ'ব। গ্ৰেড 7ৰ পদবিলাকৰ বাবে ডিপ্ল'মা বা পলিটেকনিকৰ চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ পদসমূহ হৈছে কেমিকেল। ইয়াৰ বাবে ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং লাগিব আৰু টোটেল 4টা পোষ্ট আছে। নেক্সটটো হৈছে চিভিল। ইয়াৰ বাবে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং লাগিব আৰু ইয়াৰ টোটেল পোষ্ট আছে 11টা। নেক্সটটো হৈছে কম্পিউটাৰ। ইয়াৰ বাবে ডিপ্ল'মা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিং লাগিব আৰু ইয়াত টোটেল 4টা পোষ্ট আছে। ইনষ্ট্ৰুমেণ্টেশ্যনত 25টা পোষ্ট আছে আৰু ইয়াৰ বাবে ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স বা ইনষ্ট্ৰুমেণ্টেশ্যন হ'ব লাগিব। নেক্সটটো হৈছে মেকানিকেল। ইয়াৰ বাবে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং। ইয়াৰ টোটেল 61টা পোষ্ট আছে আৰু ইলেক্ট্ৰিকেলৰো 31টা পোষ্ট আছে আৰু ইয়াৰ বাবে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং প্লাছ আছাম গভৰ্ণমেণ্ট ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ লাইচেন্স থাকিব লাগিব। গ্ৰেড 7ৰ পোষ্টবিলাকৰ দৰমহা 37,500ৰ পৰা 1,45,000 হ'ব। এই চাকৰিৰ বাবে বয়সৰ সীমা হৈছে বয়লাৰ এটেণ্ডেণ্ট UR 30, SC ST 35, OBC 33, ছিকিউৰিটি গাৰ্ড UR 33, SC ST 38, OBC 36, জুনিয়ৰ টেকনিচিয়ান ফায়াৰ এণ্ড ছেফটি UR 30, SC ST 35, OBC 33, পাব্লিক হেল্থ ছেনিটেশ্যন ইনস্পেক্টৰ UR 31, SC ST 31, OBC 34, টাৰ্বাইন এটেণ্ডেণ্ট UR 30, SC ST 35, OBC 33, নাৰ্ছিং টিউটৰ UR 30, SC ST 35, OBC 35, হিন্দী ট্ৰান্সলেটৰ UR 31, SC ST 31, OBC 31 আৰু গ্ৰেড 7ৰ পোষ্টবিলাকৰ এজ লিমিট UR 30, SC ST 35, OBC 33। এই চাকৰিৰ বাবে চিলেকশ্যন প্ৰচেছবিলাক হৈছে প্ৰথমতে এটা CBT এক্সাম হ'ব। ইয়াত জেনেৰেল ইংলিছ, GK এণ্ড অইল ইণ্ডিয়া লিমিটেডৰ 20% কুৱেশ্যন আহিব, ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি 20% আৰু টেট বা টেকনিকেল ছাবজেক্টৰ 60% কুৱেশ্যন আহিব। এই এক্সামটো কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। এক্সামটো ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে হ'ব আৰু ইয়াত এক্সাম ডিউৰেশ্যন 2 hours।
এই এক্সামটোত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। এক্সামটো ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে হ'ব আৰু ইয়াৰ মুঠ সময় হ'ব 2 ঘণ্টা। এই এক্সামটো কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। এক্সামটো ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে হ'ব আৰু ইয়াৰ এক্সামৰ মুঠ সময় হ'ব 2 ঘণ্টা। এই চাকৰিৰ বাবে আবেদনৰ মাচুল হ'ল জেনেৰেল এণ্ড OBCৰ বাবে 200+ GST আৰু SC, ST, AWS, PWBD, এক্স ছাৰ্ভিচমেণ্টৰ বাবে ফ্ৰী থাকিব। পষ্টৰ বাবে আবেদন কৰিবলৈ ভিজিট কৰক www.oilindia.com। তাত গৈ কেৰিয়াৰ এট অইলত ক্লিক কৰি কাৰেণ্ট অপেনিঙত এপ্লাই কৰিব। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 18 জুলাইৰ পৰা আৰু শেষ তাৰিখ হৈছে 18 আগষ্ট 2025 ৰাতি 11:59 ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা এক্সট্ৰা ইনফৰ্মেশ্যন বিচাৰে তেতিয়া কমেণ্ট কৰি জনাব। এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চাকৰিলাগে.com চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, নটিফিকেশ্যন অন ৰাখক। ধন্যবাদ।